ঐ কি আচৰিত মই আপোনাক অপমান কৰিছো কি আচৰিত তই মোক অপমান কৰা নাই কি কৰিলেনো মোক ড্ৰাইভাৰ বুলি কৈছে ছাৰ ড্ৰাইভাৰ কাৰণে ড্ৰাইভাৰ বুলি কৈছো তোৰ বাপেৰ ড্ৰাইভাৰ নেকি মই খং নুঠে না কি ছাৰ কিয় ড্ৰাইভাৰ কব মোক হ'ব দিয়ক নিজৰ মানুহকেইটাৰ ভিতৰতে কৈছে হলিওতো ছাৰ একো নহয় মা খং দিছে আমাৰ ড্ৰাইভাৰ ল'ৰাটোৱে এইটো আপোনাক মই সঁচাকৈয়ে বেয়া পাইছিলো কিন্তু কি মেম এই ঘটনাটোৱে আপোনাৰ প্ৰতি মোৰ থকা ধাৰণা একেবাৰে সলাই দিলে আপোনাক লৈ মই আজি সঁচাকৈ প্ৰাউড ফিল কৰো থেংক ইউ মেম আমি আচলতে এনেকুৱাই আৰু পানীৰ তলৰ কাঁইট অহংকাৰো নাই যেনিবা খাৰঘৰীয়া আৰু মই এটা ডিচিশ্যন লৈছো কি ডিচিশ্যন আমি আপোনাক শিলচৰ নপঠিয়াম অলৰেডি আমি কথা পাতিছো আপোনাৰ ট্ৰান্সফাৰ ষ্টে কৰিবৰ কাৰণে কিন্তু মই ইয়াত নাথাকো মেম মানে মই এতিয়া শিলচৰ যাম কিন্তু আপোনাক আমি ইয়াত ৰাখিব বিচাৰিছো মই আচলতে থাকিব বিচৰা নাই আৰে খাটনীয়া আপোনাৰ ষ্টে অৰ্ডাৰৰ কাৰণে আমি ওপৰত কথাও পাতিছো লাগিলে ময়ো এতিয়া ওপৰত কথা পাতিম ষ্টে অৰ্ডাৰ কেঞ্চেল কৰিবৰ কাৰণে খাটনিয়াৰ আপুনি দেখোন এই থানাৰ পৰা যাবই বিচৰা নাছিলে হৰি ৰাম হওক দে যোৱাই যে শিলচৰলে নোযোৱা ভূতটো কোনোমতে মূৰৰ পৰা ওলাল ভূত এতিয়াও যোৱা নাই ভণ্টি লম্ভিয়ে আছে মানে আকৌ কব নালাগে যোৱাই চাকৰিলে নাযায় কি কথা কও দাদা যাম বুলি দেখোন মানুহটোৱে কলে অবেবি পিকচাৰ বাকী চাইটা তই প্ৰত্যেকটো কথাতে নিগেটিভ কথা কৈ মূৰটো খাই থাক নিগেটিভ নহয় চাই থাক না বেবি বেবী ঐ কাক বেবী বুলি কলে মোৰ নামটোতো বেবী নহয় ঐ শুনচোন যোৱাই তুমি ডিচিশ্যন কি ললা কোনটো এতিয়া শিলচৰলৈ যাব নে এইখন থানাত জইন কৰিবা কিয় সুধিছো আনে মানে সুধিলে কিবা অসুবিধা হব নেকি নুসুধিলেনো মোৰ কি সুবিধা হলহেঁতেন আচলতে তোমাক মই সোধাই ভুল আছিল নুসুধোহে যোৱা কামৰ কৰটো নাই মোৰ ইণ্টাৰভিউ লৈ থাকিব শুনকচোন সিদ্ধান্তটো কি কৰিলে কোনটো শিলচৰ যাবনে ইয়াতে চাকৰি কৰিব শিলচৰ যাম তেনেহলে কাপোৰ কানি বন্ধাই নাই যে সেয়া একো এটা নোকোৱাকে কেনেকে গুচি গলগে কি হৈছে ছাৰ মই মৰি গলো আৰু কি হৈছে তোৰ ছাৰ মোৰ টেটু গুৰিলৈকে ধাৰ হৈ গল ছাৰ এনেকে ছাৰ দোকানৰ বাকী ছাৰ এইবাৰ কিমান বিল হৈছে জানে কিমান 520 ছাৰ 20 টকা এটা কেনেবাকে মেনেজ কৰিলো এতিয়া 500 টকা এটা নিদিলে মোক মাৰি পেলাব ছাৰ আপুনি বচাওক ছাৰ প্লিজ ছাৰ এইটো ল কি চাইছ অৰিজিনেল নে ডুপ্লিকেট অন্তলীয়া শ্বৰ্ট মুঠি পেলাবি যা ছাৰ আপুনি মোৰ কাৰণে ভগৱান ছাৰ যা বাকী মাৰগৈ যা পাকত চবেই চব ময়ো বৰ ভাল পাগল দেই ছাৰক আচল কথাটোৱে নকলো নহয় আকৌ আহিলি যে চাওকচোন ছাৰ মই কিমান পৰ্যায়ত পাগল মই আপোনাৰ মেইন কথাটোৱে সুধিবলৈ পাহৰি থাকিলো কি কথা ছাৰ মই যে আপোনাৰ পৰা 500 টকা এটা ললো মই কেতিয়া ঘূৰাই দিব লাগিব সোনকালে দিবি সোনকালে দিম ন মানে মই কিমান % ধৰিম মানে ওপৰঞ্চি মই কিমান ধৰিম মানে মই বুজি পোৱা নাই মানে আপুনি যে মোক 500 টকা এটা দিলে মানে আপোনাক মই কিমান % সুদ দিব লাগিব সুদ দিবি তই মানে মই আপোনাৰ 10% নোৱাৰিম মই মানে আপোনাৰ নিজৰ বাবে 3% কে দিম হ'বনে সুদ দিয়ে সি মোক
ইমান মৰম লাগিছে আরে পারবো খেলি মেলি নকৰিবা না কি কৰি থাকা তো চুবলৈ দিয়াচোন আকৌবাৰ চুবলৈ পাইছো নে নাপাইছো যা এ যামেও তোমালোকৰ থানাত মোৰ এনেও থাকিবলৈ মন নাছে তোমালোকৰ থানা মানে তোমাৰনো থানা কোনখন শিলচৰ যোৱা তেনেহলে যোৱা শিলচৰ থানালে এ যাম টিকেচা অহালেহে হৈ আছে বা এইখন থানাত বা কেনেকে মানুহ আছে অ বা যাওঁ এতিয়া শিলচৰ থানাৰ মানুহে হ'লগে কিয় মাতিছিল কওক ক'লোৱে দেখোন থাকি যোৱা কথাটো অ মই নাথাকিম চাগে কিয় মোৰ এখন ট্ৰেন্সফাৰ হৈছে শিলচৰ মই ইমান কলো বোলো এখন থানাতে থাকো তেতিয়া আপোনালোকে নুশুনিলে এতিয়া আকৌ কিয় থাকিবলৈ কৈছে মই বুজা নাই আপোনাক আমাৰ থানাত প্ৰয়োজন হৈছে এতিয়া ইমিডিয়েট ঘৰলৈ যাওক ইউনিফৰ্মযোৰ পিন্ধি আহক যাওক মই অলপ ভাবিব লাগিব 5 মিনিট সময় দিছো আপুনি ভাবক মই চাহ একাপ কৰি আহোঁ খালি চাহ নাখাওঁ কিন্তু হ'ব মেডাম ৰখিব ৰ'ব আৰে কি হ'ল মেডাম মোৰ মূৰটো কিবা এটা চক্কৰ মাৰি আছে ব'লক আজি আপোনাৰ লগতে যাম নে উঠিলেই দেখোন পুলিচক কিয় তেতিয়াহ'লে ব'লক এই চাইকেলখন আনকে থলি যে একো নহয় পুলিচৰ চাইকেলহে কোনো হাত দিব নোৱাৰে 3-4 দিন ইয়াত পৰি থাকিলেও কথা নাই ব'লক মেডাম বাপৰে আৰে ক'লৈ গ'ল বাৰু মানুহ খাতনীয়া খাতনীয়া কমল চাহ না ঠিক আছে যা ই চাহ কমল চাহ কি হলো কি হ'ল তহঁতৰ থানাখনতে তই এইটো অৱস্থা কৰি ৰাখিছা কমল কাৰ থানা তহঁতৰ থানাখনৰ কথা কৈছো তোৰ থানা নহয় তাৰমানে এইখন মোৰ থানা আছে অ মাই ডগছ মোৰ থানা আছে শিলচৰতে আছে তোৰ থানা শিলচৰতহে আছে শিলচৰত থানালৈ আলহী আহিছে কিবা এটা খোৱা কমল গু খাবি দুগুদ দিং এইটো কথা কৈছ নাখাওঁ ইমান ভোক নাছে তই আমাৰ শিলচৰ থানালৈ যাবি মই তোক খুৱাই কি খোৱাবি মই গাখীৰ চাহেদি যেন গা ধোৱা লালমোহন যেন গা ধোৱা চাপতৰ নিচিনা ঘঁহি খোৱা বস্তু কি আছে মই বুজাম কেকেচা শিলচৰ যাব সিয়া ৰাস্তা দিতে নাছে কিয়া মাৰি পেলাম কেতিয়াবা আপোনাৰ গাড়ীখন কিন্তু বেলেগ দেই মানে কমফৰ্ট আৰু ভালকে উঠিব লাগিব কিন্তু তাকেতো ডিপাৰ্টমেণ্টে তোক উঠাবলৈহে মোৰ গাড়ীখন দিছে নহয় জানো মেডাম মই কেনেকে ভাবিছো জানো আপোনাৰ এটা PSO নাই মই আপোনাৰ লগত কেনেবাকে PSO হিচাপে থাকি দিলো ইফালে কম্পিউটাৰৰ কামো জানো দুইটা কাম চলি যাব নিজৰ বুলি একদম আৰু এটা কামো কৰিব পাৰ দৰকাৰ হলে কি? মেখেলাখন পিন্ধি আহিবি ভাতকেইটাতো ৰান্ধিব জানই অফাৰটো বেয়া নহয় কিন্তু মেডাম কিন্তু বৰ বেলেগ জমনি দেই মেখেলা পিন্ধি পেলাই PSO কেনেকে লাগিব কিয় নাই এনে মাত এটা দিছে অথনি মাত নোলোৱাকৈ গুচি আহিল যে পিন্ধি আহক কৈ থাকিব নালাগে যাওক ইমিডিয়েট আহক দেৰিয়ে হ'ল তাৰমানে তোৰ মালিক থানালৈ উভতি নাহে বাইদেউ মই আহিব নেকি হয় নেকি এই কেকেটাৰ পাৰ্চনেল এডভাইজাৰ হে এডভাইজ মুখেৰে বাহিৰ কৰি দিম কেতিয়াবা এই বুজোৱাচোন বেলেগৰ থানাৰ মানুহে বেলেগৰ মানুহক কেনেকুৱা কৰিব নাপাইছে অ কি কলে মই বেলেগ থানাৰ মানুহ হা লকবত ভৰাই থৈ দিওঁ মইতো বাইদেউ এতিয়া কেকেটাৰ কথাটো কি হব কি হৈছে তোৰ তাৰপিছত লতা মেকুৰী বাইদেউ কেনেকে খেদাইছে এইটোতো বাইদেউ খেদোৱা বৰষুণে চাহ বাইদেউ হৈছে ইয়াত ট্ৰেইনিং কৰা ছোৱালী আৰু তই মই হৈছে শিলচৰ থানাত ট্ৰেইনিং কৰা ল'ৰা চাহ শিলচৰ দৌৰৰ ট্ৰেইনিং কৰা ল'ৰা পোৱা দৌৰিছো চাহ তোক মই এটা নতুন ট্ৰেইনিং দিম আপুনি দিছে কি দিব চাহ ডিঙি চিঙা ট্ৰেইনিং পাগল তোৰ
যাব লাগে জোঁৱাইৰে গৈ থানাত ডিউটি কৰিছে নে নাই আকৌ আৰে মই নোৱাৰোতে যাব কিয় ইয়াতে থাকিলে তাকক শিলচৰ গলৈ যাওঁ চাইনো কৰিম কি যা না চাই আছোন একো নহয় নহয় নোৱাৰো মই মাথা মাৰি আছো কিডনী এইবিলাক কথাত মই মাথা মাৰাত নাই কি কিডনী ঐ একো নাই অ নহয় ৰচোন কিবা এটা আছে কচোন একো নাই বুলি কৈছো নহয় মই কিবা এটাতো ৰহস্য আছে ৰহস্য মই ফাদিল কৰি আছো মই কৈছো চা ভিতৰত কি অপমান কৰিছে হয় নেকি হয় চা তিলচৰ থানা মানুহ বুলি আপোনাক সন্মান অকণি দিছে তাকেতো কৈছা মই কৈছো কাপোৰ কানি বান্ধা আমি গুচি যাওঁগে বলক চা ঐ কি কেইটা শিলচৰ যাব নালাগে চাৰ ৰুমলৈ মাতিছে চাৰ ৰুমলৈ যাওক কিয় যাব চা কিয় যাব কি হ'ল তাৰ সলনি মই যাম মিলি যাম বাইদেউ চা কি হলো কওক চা কি কথাটো কওক ইয়াক আকৌ কি কথা কবলগীয়া আছে তাইহে জানিছে কিহৰ কাৰণে মাতিছে একেটা শুনিবলৈ হৈ আছে কওক চা তই তাৰ মানে আজিও প্ৰতিনিধি হৈ আহিছ আজি ধৰিব পাৰিছে চা সিদিনা প্ৰতিনিধিৰ কি অৱস্থা কৰিছিলো পাহৰিলি কি হৈছিল সেইদিনা একো নাই সি আহিছে ৰ বা গোটেই সোপা মোক যেনেকে জজকে ধৰিছে ভাগ্যহে নেলুটো চিঙা নাই চা থাপ্পৰ চাপ্পৰটো দিয়া নাই খাপলৈকে বাৰু নগৈছে দিবই লাগিছিলে থাপৰটো ইজনী বেছি আগালি কাটিছে অ' চা মোৰ আগলি কটা নাই তোমাৰহে কাটিছে পইচা ব্যৱহাৰ দেখিছে দেখিছে আমি শিলচৰলৈ যামগে বলক চা যাম কিয়নো ইমানকে ভাও খাই আছে থাকিবলৈ কৈছো থাকি যাও নাথাকো কিয় থাকো ইমান দিন দেখোন এখন থানাতে চাকৰি কৰিছিলে কৰিছিলো কিন্তু এতিয়া নকৰো বাকলি কিয়নো তেনেকে কৈছে আমি বিলাক কি বেয়া নেকি চাহ তহঁতে এতিয়া মোক এইখন থানাত ৰাখিবলৈ কিমান তেল মাৰিব লগা হৈছে দিছ ইজ কে কে কেকে চা যদি এইখন থানাত আছে মই থাকিবলৈ নিদিছো তেওঁ হয় যা খাটনিয়াৰ আপুনি কথাটো বুজি পোৱা নাই আপোনালোকেহে বুজা নাই মই যাব লাগিব আৰে তেতিয়াহ'লে ইমান দিন আপুনি যোৱা নাছিল কিয় এতিয়া যাম ন' অলৰেডি মই ছাৰৰ লগত কথা পাতিছো বৰ্তমানলৈ মই আপোনাৰ ট্ৰান্সফাৰ স্থগিত কৰিছো থেংক ইউ মই নতুনকৈ অৰ্ডাৰ উলিয়াই লম খাটনিয়াৰ আপোনাৰ ইয়াত প্ৰয়োজন আছে চৰি মেম মই শিলচৰ যাবই লাগিব খাটনিয়াৰ প্লিজ হেৰি আমাৰ জোৱাই বাৰু ছাৰৰ ৰুমত আছেনে জোৱাই কি ডিচিশ্যন ললে বাৰু এইখনত থাকিব নাই শিলচৰ হৈ যাব গম পোৱা নাই যাওকচোন আপুনি শুনি থাকোকে কি পাতিছে আচলতে সেইটো কথা হ'ব বাৰু গম পাম মই আৰু এটা বেলেগ কথাৰ কাৰণে আহিছিলো মানে কি কথা তোমালোকৰ এনে বংশৰ কাৰোবাৰ মানে কিডনীৰ প্ৰব্লেম হৈছে নেকি কি ফটোৰ কথা সুধিবলৈ আহে কিয় কিডনী বেয়া হব আকৌ কিয় মগুলীয়া কথা কৈ থাকে যেতিয়া তেতিয়া নাই দে এনেই বাৰু দিয়া যাওঁ তোক পঢ়া ফলত টঙনিয়ে মাৰিলো প্লিজ খাটনিয়াৰ আমাৰ মুখলৈ চাব আপুনি নালাগে কিন্তু এটলিষ্ট এই এৰিয়াৰটো মানুহখিনি কথা ভাবি থাকি যাওক যাব দিয়ক হে মেডাম ইমানখিনি কোৱাৰ পিছতো যাওঁ যাওঁ কৈ আছে যাব দিয়ক নাযাওঁ যাওক আকৌ ৰৈ আছে কিয় নাযাওঁ মই ইয়াতে জইন কৰিম খালি মোৰ এটা চৰ্ত আছে দুটা কি কণ্ডিশ্যন কোনো কাৰণতে মই খাটনিয়াৰ ইয়াৰ পৰা যাব দিব নোৱাৰো মই বিচৰা নাই খাটনিয়াৰ ইয়াৰ পৰা যোৱাটো ময়ো বিচৰা নাই কিন্তু এনেকুৱা এটা কণ্ডিশ্যন মানি ল'ব নোৱাৰি নহয় আপোনাৰ ভালেই বুজিছে মোৰহে ইমান দিগদাৰী তিনজনীকে মাইনাক চম্ভালিব লাগে আপোনালোকৰে ভাল এইবিলাক জঞ্জাল নাই
বাইন চাইন এই যে বাইন চাইন যে বাই চান্স অ বাইন চাইন যদি কেকেচাৰ পৰা যায়গে কেকেচাৰ চাকৰিটো কোনে পাব চা